নমস্কাৰ বন্ধুসকল আমি 2021 বৰ্ষত অসম চৰকাৰৰ বিভিন্ন বিভাগত অনুষ্ঠিত হ'ব লগা পৰীক্ষাসমূহত আহিব পৰা কিছুমান প্ৰয়োজনীয় সম্ভাৱ্য প্ৰশ্নোত্তৰ সম্পৰ্কে আলোচনা কৰি আছিলোঁ। এই সম্পৰ্কে এইটো আমাৰ অষ্টমটো ভিডিঅ'। আহক তেন্তে পলম নকৰি আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ প্ৰথম প্ৰশ্ন, বিশ্বৰ মুঠ মুগা আৰু ৰেচম উৎপাদনত অসমে কিমান শতাংশ উৎপাদন কৰে? ক 69%, খ 79%, গ 89%, খ 99%। ইয়াৰ শুদ্ধটোতো হ'ব খ 99%। তাৰ পিছৰ প্ৰশ্ন, অসমৰ প্ৰথম ভ্ৰাম্যমাণ থিয়েটাৰখনৰ নাম কি? ক নটৰাজ থিয়েটাৰ, খ হেঙুল থিয়েটাৰ, গ কোহিনুৰ থিয়েটাৰ, খ আবাহন থিয়েটাৰ। ইয়াৰ শুদ্ধটোতো হ'ব গ কোহিনুৰ থিয়েটাৰ। তাৰ পিছৰ প্ৰশ্ন, অসমীয়া চলচ্চিত্ৰ শকুন্তলাৰ পৰিচালক কোন আছিল? ক ভৱেন্দ্ৰনাথ শইকীয়া, খ ভূপেন হাজৰিকা, গ বিদ্যুৎ চক্ৰৱৰ্তী, খ জ্যোতিপ্ৰসাদ আগৰৱালা। ইয়াৰ শুদ্ধটোতো হ'ব খ ভূপেন হাজৰিকা। তাৰ পিছৰ প্ৰশ্ন, কাৰ শাসনকালত ধোদৰ-আলি নিৰ্মাণ কৰা হৈছিল? ক ৰুদ্ৰসিংহ, খ গদাধৰ সিংহ, গ প্ৰমত্ত সিংহ, খ শিৱসিংহ। ইয়াৰ শুদ্ধটোতো হ'ব খ গদাধৰ সিংহ। তাৰ পিছৰ প্ৰশ্ন, কাল্পনিক চৰিত্ৰ কৃপাবৰ বৰুৱাৰ স্ৰষ্টা কোন আছিল? ক লক্ষ্মীনাথ বেজবৰুৱা, খ দেৱকান্ত বৰুৱা, গ হেমচন্দ্ৰ গোস্বামী, খ চন্দ্ৰকুমাৰ আগৰৱালা। ইয়াৰ শুদ্ধটোতো হ'ব ক লক্ষ্মীনাথ বেজবৰুৱা। তাৰ পিছৰ প্ৰশ্ন, মানস নদীয়ে কোন ঠাইত ব্ৰহ্মপুত্ৰ নদীৰ লগত লগ লাগিছে? ক ধুবুৰী, খ পঞ্চৰত্ন, গ বঙাইগাঁও, খ যোগীঘোপা। ইয়াৰ শুদ্ধটোতো হ'ব খ যোগীঘোপা। তাৰ পিছৰ প্ৰশ্ন, অসমৰ প্ৰথম মহিলা বিশ্ববিদ্যালয় অসম মহিলা বিশ্ববিদ্যালয় ক'ত অৱস্থিত? ক ডিব্ৰুগড়, খ যোৰহাট, গ নগাঁও, খ শিলচৰ। ইয়াৰ শুদ্ধটোতো হ'ব খ যোৰহাট। তাৰ পিছৰ প্ৰশ্ন, আয়তনৰ ফালৰ পৰা তলৰ কোনখন অসমৰ আটাইতকৈ সৰু জিলা? ক চিৰাং, খ দক্ষিণ শালমাৰা বা মানকাছাৰ, গ কামৰূপ মেট্ৰ', খ ওদালগুৰি। ইয়াৰ শুদ্ধটোতো হ'ব খ দক্ষিণ শালমৰা। তাৰ পিছৰ প্ৰশ্ন, কোন চনত ভূপেন হাজৰিকা অসম সাহিত্য সভাৰ সভাপতিৰ ৰূপে নিৰ্বাচিত হৈছিল? ক 1988 চনত, খ 1990 চনত, গ 1993 চনত, খ 1995 চনত। ইয়াৰ শুদ্ধটোতো হ'ব গ 1993 চনত। তাৰ পিছৰ প্ৰশ্ন, কোনজন অসমীয়া কবিক প্ৰেম আৰু ৰ'দালিৰ কবি বুলি জনা যায়? ক ডিম্বেশ্বৰ নেওগ, খ অমূল্য বৰুৱা, গ নৱকান্ত বৰুৱা, খ হীৰেন ভট্টাচাৰ্য। ইয়াৰ শুদ্ধটোতো হ'ব খ হীৰেন ভট্টাচাৰ্য। তাৰ পিছৰ প্ৰশ্ন, অসমৰ প্ৰথম চেনিকলটো ক'ত নিৰ্মাণ কৰা হৈছিল? ক বৰুৱা বামুণগাঁও, খ বোকাজান, গ চৰগোলা, খ নামৰূপ। ইয়াৰ শুদ্ধটোতো হ'ব ক বৰুৱা বামুণগাঁও। তাৰ পিছৰ প্ৰশ্ন আৰু আজিৰ ভিডিঅ'টোৰ শেষৰটো প্ৰশ্ন, ভগা ৰজা বুলি কাক জনা যায়? ক চুটিমফা, খ চুটামলা, গ চুৰামফা, খ চুপাতফা। ইয়াৰ শুদ্ধটোতো হ'ব গ চুৰামফা। বন্ধুসকল, আজিৰ ভিডিঅ'টো এইখিনিতে সামৰিছোঁ। ধন্যবাদ।